হেল্ল' ফ্ৰেণ্ডছ, মনোজ বৰ্মন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি বড়ো বজাৰ, বাক্সা ডিষ্ট্ৰিক্টত আছে বড়ো বজাৰ। পুৰা মানুহ ইয়াতে আমি আজি চাব আহিছোঁ লক্ষী পূজা। চাওকচোন কিমান ধুনীয়া পৰিৱেশ আৰু গেটখন চাওক, মেইন গেটখন একদম বেলেগ ভিউ আহে গেটখনৰ পৰা। লাইটিংবিলাক ধুনীয়া কৰিছে, ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ, চাই লওক বড়ো বজাৰৰ লক্ষী পূজা। ধুনীয়া পৰিৱেশ চাই লওক, ধুনীয়া আৰু বড়ো বজাৰ গেটবিলাক চাই লওক কি ধুনীয়াকৈ বনাইছে। লাইটিংটো একদম ধুনীয়া, একদম মেইন গেটত লক্ষীৰ ফটো আছে। একদম পৰিৱেশটো চাওকচোন, ঠিক গধূলি হ'ব আৰু গধূলি হয়তো ৰাতি হ'ব 6টামান বজাত। বড়ো বজাৰ ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ। এই ফুচকা আছে, এই চক ফ্ৰেণ্ডছ, বিৰাট জিলাপিৰ দোকান, একদম সাংঘাতিক বৃহৎ ধৰণৰ জিলাপিৰ দোকান। চামখোৰ এই ধুনীয়া একদম বড়ো বজাৰত দুৰ্গা পূজা। এই সৰু ছোৱালী পখাও আছে। ফাইনেলি পাই আহি গ'লোঁ আমি নিত্যানন্দ লক্ষী পূজা। চাই লওক মেইন গেটখন কি ধুনীয়া, থিয়েটাৰো আছে দুখন তিনিখন। ইয়াতে আপোনালোকে আহি থিয়েটাৰো চাব পাৰে, খেলাৰ টিকেট ল'ব পাৰে। 5.5খন 4চকীয়া কাৰ আছে, ধুনীয়া। আৰু ইয়াত কিন্তু বহুত মানুহ, এতিয়া 8টামান বজাত পৰিব। চাই লওক বহুত মানুহ আছে, ভিতৰৰ পৰিৱেশ একদম ধুনীয়া, সেউজীয়া পৰিৱেশ, গছ গছনিখিনি ধুনীয়া, লাইটিং কৰি দিছে, ভাল লগা হৈছে। মানুহ কিন্তু ইয়াতে বহুত, জেগাটো অলপ ঠেক আছে, সেইকাৰণে মানুহ বহুত দেখাও লগা হৈ আছে। কম জেগাতে মানুহখিনি থাকি যায় কাৰণে ভালো লাগে। মানুহ চক নাই, ইয়াতে বহুত মানুহ হৈছে। এইফালে থিয়েটাৰৰ পোষ্টাৰ লাগি আছে, এইফালে আপোনাৰ মঞ্চত উদ্বোধনী গান চলি আছে, সমবেত সংগীত। এইফালে ধুনীয়া পৰিৱেশ, বহুত মানুহ হৈছে একদম। চাই লওক আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰা কৰি। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।